Hey guys, স্বাগতম জনাইছো গাঁৱলে চালি চুমচুমৰ অন্য এক ব্লগলৈ। আশা ৰাখিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে। আজি লৈ আহিছো অন্য এক নতুন ভিডিঅ'। এতিয়া আমি যাব লাইছো মামাহঁতৰ ঘৰলে। মা আৰু পাপা আগত গ'ল, এতিয়া ভন্টিয়ে মই যাম। খোজকাঢ়ি যাম, বেছি দূৰ নহয়। তাৰপিছত আপোনালোকক লগ পাই আছো। আমি আহি আছো ৰাস্তাত খোজকাঢ়ি মানুহ নাই কি আমি আহি আছো খোজকাঢ়ি আৰু বেছি দূৰ নাই, অলপ আছে। আপোনালোকক দেখাই আছো। Hold me close till I get up. Time is আমি আহি পালোহি আৰু বেছি নহয়, অকণমান আছে। মচিৰৰ ওচৰ পালোহি। তাৰপিছত মামাহঁতৰ ঘৰত গৈ আপোনালোকক দেখাই আছো। আমি আহি পাই গ'লোহি মামাহঁতৰ ঘৰ। আগচাইডে আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক। এয়া আমি চব বহি আছে একেলগে। মাহী, মই, নানী আৰু নানা শুই আছে। এয়া ভণ্টি। আমি আহি ঘৰ পাই গ'লোহি। তাৰপিছত এতিয়া চাহ খাম, চাহ খাই পেলাই ভাত বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈকে। আৰু এতিয়া বনাব লৈছোঁ পোলাও আৰু মাংস। পোলাও বনাবৰ বাবে কি লাগে আপোনালোকক দেখাইছোঁ, তেতিয়াহ'লে পোলাও ভিডিঅ'টো আগলৈকে চাই থাকিব। আৰু পোলাও বনাবৰ বাবে লাগিব মোক পিঁয়াজ, আদা, তেজপাত, মিঠাতেল আৰু এইপিনে মই চাউলখিনি তিয়াই ৰাখিছোঁ। এয়া তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰিব। আৰু পোলাও বনাবৰ বাবে আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে বা আৰু ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। তেতিয়াহ'লে ভিডিঅ'টো আগলৈকে চাই থাকক আৰু কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব। মই এতিয়া তেল দি দিছোঁ। মই মিঠাতেল দিছোঁ, আপোনালোকে ৰিফাইন ব্যৱহাৰ কৰিবও পাৰে, মিঠাতেল ব্যৱহাৰ কৰিবও পাৰে। এইপিনে মই মিঠাতেল দিছোঁ। এতিয়া দিছোঁ পিঁয়াজ, তেজপাত আৰু ইলাচিকেইটা দি দিম। এয়া মই এতিয়া ধুনীয়াকৈ চাউলখিনি ভাজি লৈছোঁ। দেখিছে ইমান ধুনীয়া কালাৰ হৈছে। ভাজি থাকোঁতে মই নিমখ দি লৈছোঁ আৰু এতিয়া পানী দিলোঁ চাউলত। এয়া তেতিয়াহ'লে ভিডিঅ'টো আগলৈকে চাই থাকক। এয়া মই ইলাচি দি দিছোঁ। একেবাৰে যেতিয়া হ'ব মই আপোনালোকক দেখাম, তেতিয়াহ'লে ভিডিঅ'টো আগলৈকে চাই। এয়া পোলাও হৈ গ'ল বনোৱা। এয়া কি ধুনীয়া কালাৰ হৈছে দেখিছে আপোনালোকে। এয়া যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। বাই।